অসমীয়া সাহিত্যলৈ বহুমূলীয়া অৱদান আগবঢ়াই থৈ যোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অপূৰ্ব ৰচনাৱলীৰ সমাহাৰ বুঢ়ী আই সাধুৰ কেইটামান সাধুক আমি নাটকীয় ৰূপ দি আপোনালোকৰ আগত পৰিৱেশন কৰিছোঁ। এইখিনি কৰোঁতে হয়তো অনেকখিনি ভুল হ'ব পাৰে। ভুলবোৰ দেখুৱাই দি যাতে আমাক আগবাঢ়ি যোৱাত সহায় কৰে, আমি তাৰেই কামনা কৰিলোঁ। আহকচোন আজি আমি উপভোগ কৰোঁ বুঢ়ী আই সাধুৰ এটা শিঙৰা মাছৰ কথা নামৰ সাধুটি। এটা শিঙৰা মাছৰ কথা। এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে, কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একো নাপালে। শেষত সি তাকে ঘৰলৈ নি খাবৰ মনেৰে বাচিবলৈ ধৰোঁতেই শিঙৰাই মাত লগালে, ককাই, মই শিঙৰাৰ ৰজা, তই মোক নেখাবি, মই তোৰ সদায় গৰুটো ৰাখি দিম। মানুহটোৱে শিঙৰাৰ কথা শুনি তাক নেখায়। পিছদিনা দুপৰীয়া শিঙৰাক খুৱাই বুৱাই তাৰ গৰুটো চৰাবলৈ পঠাই দিলে। শিঙৰাই গৰুটোৰ টিকাত উঠি নিজৰ মুখৰ কাঁইটেৰে খুচি খুচি তাক পথাৰলৈ লৈ গৈ চৰাবলৈ ধৰিলে। এইদৰে বহুত দিন গ'ল। এদিন শিঙৰাই গৰুটো চৰাবৰ নিমিত্তে অৰণ্যৰ ফাললৈ লৈ গৈ অৰণ্যত এটা মুখ মেলি থকা ৰাক্ষস দেখিবলৈ পালে। ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতেই শিঙৰাই তাক বাধা দি ক'লে, হেৰ ৰাক্ষস, ৰ, তই মোক দেখা নাই নেকি? যদি তই মোক বলে পাৰ তেহে মোৰ গৰু চুবি, নহ'লে তোৰ ফালে আজি আধ্যা। ৰাক্ষসে অকণমান শিঙৰাটোৰ এনে মতমতনি দেখি হাঁহি তাক মোহাৰি মাৰিবৰ মন কৰি হাতেৰে ধৰোঁতেই শিঙৰাই তাৰ হাতত বিষ কাঁইটেৰে বিন্ধি দিলে। তেতিয়াই ৰাক্ষসৰ হাতখনত চেংচেঙনি ভকভকনি উঠিল। ৰাক্ষসে সহিব নোৱাৰি, তোক যিহকে লাগে তাকে মই দিম, তেওঁ মোক তই এৰি দে ঐ। এই বুলি কোৱাত শিঙৰাই ক'লে, যদি তোক এৰি দিব লাগে তেনেহ'লে মোক কি দিবি আগেই দে। ৰাক্ষসে পেটৰ পৰা এটা সোণৰ আঙুঠি উলিয়াই দি ক'লে, এই আঙুঠিটো কলপাত এখনত থৈ ভালমতে সেৱা শুশ্ৰূষা কৰিলেই আঙুঠিটোৰ গুণত তোৰ ঘৰ দুৱাৰ সকলো সোণৰ হৈ পৰিব আৰু সোণ ৰূপেৰে ঠাহ খাব। শিঙৰাই ৰাক্ষসৰ এই কথা শুনি তাক পিন্ধিবলৈ এৰি দি আঙুঠিটো লৈ গৰুটো খেদাই খেদাই আনি ঘৰ পালেহি। ঘৰ পাই সি গিৰিহঁতৰ হাতত আঙুঠিটো দি সকলোবোৰ কথা ভাঙি পাতি ক'লত গিৰিহঁতে ৰং মনেৰে শিঙৰাই কোৱামতে আঙুঠিটো এখন কলপাতত থৈ সেৱা কৰাত তাৰ ঘৰ বাৰী সকলোবোৰ সোণৰ হৈ পৰিল আৰু সোণ ৰূপেৰে ঘৰ উপচি পৰিল। গিৰিহঁতে তেতিয়াই শিঙৰাৰ লগত নিজৰ জীয়েকক কেঁচা পাণ কেঁচা তামোল কাটি বিয়া দিলে। এইদৰে বহুত দিন গ'ল। এদিন শিঙৰাই মনে মনে নৈ ঘাটত মুঠটো থৈ মানুহ হৈ গা ধুবলৈ ধৰোঁতেই শিঙৰাৰ ঘৈণীয়েকে দেখি লৰালৰিকৈ মুঠটো আনি জুইত পুৰি পেলোৱাত শিঙৰা গুচি সি বৰ থুলন্ত পুৰুষ হৈ পৰিল। তেতিয়া সকলোৱে মহা আনন্দৰে ৰজাৰ দৰে থাকিবলৈ ধৰিল। ছালত পৰিল ফেঁচা, মোৰ সাধু কথা মিছা, তামোলে মেলিলে দাবী, কোন কলৈ যাবি। ইমান সময়ে আপোনালোকে উপভোগ কৰিলে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত বুঢ়ী আই সাধুৰ এটা শিঙৰা মাছৰ কথা নামৰ সাধুটি। এই সাধুটিত অভিনয় কৰিলে নিখিলজ্যোতি দাস আৰু প্ৰতিভা বৰাই। ধন্যবাদ।